মাংস চলাইছে Hello everyone, good morning. Welcome to my YouTube channel. আজি হৈছে 30 ছেপ্টেম্বৰ আৰু শুক্ৰবাৰ। আজি দাদা ছোৱালীজনীৰ অন্নপ্ৰাশন আছে, সেইবাবে বহুত সোনকালে উঠিলোঁ আজি। অলপ ওলাই যাওঁ, ওলাই আহি ঘৰৰ কাম বন কৰি আকৌ তাতে যাব লাগিব ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। আজি দিনটো কেনেকৈ পাৰ কৰোঁ আপোনালোকক শ্বেয়াৰ কৰিম। আহকচোন ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। এইদৰে ৰাস্তাতে অলপ খোজকাঢ়িলোঁ আৰু সেইফালে পাপাই নাতিনীয়েকক লৈ খোজকাঢ়ি আছে। তাইক সদায় পাপাই উলিয়াই নিব লাগে আৰু অলপমান পূৰা সেউজীয়া এটা দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। সেইফালে সূৰ্য উদয় হৈছে আৰু ভাবিলোঁ এই দৃশ্যটি অলপ কেপচাৰ কৰি ৰাখোঁ আপোনালোকক দেখাবৰ বাবে। ওলাই গৈ মেলি আহিলোঁগৈ, আহি এইফালে দেহা ককাকৰ লগত ঘূৰি পূৰা টোপনি। মই এতিয়া গা পা ধুই কৰি লওঁ, গা চা ধুই কৰি লৈ চাহ তাহ খাই আকৌ তাত যাব লাগিব যিহেতুকে, সেইবাবে যাওঁ এতিয়া গা পা ধুই চাহ খাবলৈ লৈছোঁ। এইপিনে চাহ লৈছোঁ, চাহত কি লৈছোঁ বাৰু দেখাম আপোনালোক সকলোকে। চাহ তাহ খাই কৰি লৈ আহিলোঁ নবৌহঁতৰ ঘৰত। এইফালে সকলো মেল মিটিং মাৰাত ব্যস্ত। এয়া বৰ্তাৰ ডাঙৰ ছোৱালী পূৰা কথা কৈ আছে, কিবা কিবি ফটোৱামি কৰি আছে আৰু আমি শুনি আছোঁ। আৰু এইফালে সকলোৱে পূৰা শাক চব্জি কাটাত লাগি আছে। এতিয়া আকৌ ঘৰত যাম, ঘৰৰ পৰা আকৌ আহিব লাগিব কাপোৰ কানি পিন্ধি, যিহেতুকে এতিয়া মই নাইটি পিন্ধি আহিলোঁ। এইফালে বনাই আছে খুৰাহঁতে পূৰা খানা। আমি এতিয়া যাবলৈ ওলাইছোঁ নবৌহঁতৰ ঘৰত। কাপোৰ কানি পিন্ধি কৰি ল'লোঁ, লৈ পেলাই নবৌহঁতৰ ঘৰত আহি আছোঁ। পোৱালীক খালোঁ। বহি লৈছে নবৌহঁতৰ ঘৰত এবাৰ আহি পেলাই গ'লোহি, কিন্তু ভিডিঅ' কৰা নহ'ল, কলিজা থকাৰ বাবে ক'লা। এতিয়া বোলো আহি পাই আপোনালোকৰ পৰিৱেশটো অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। এইখিনিতে থিয় হৈ লৈছোঁ, আপোনালোকৰ পৰিৱেশটো দেখাম বুলি। টিকলিজনীকো পাই গ'লোঁ ওচৰত। এইখিনিতে পূৰা থিয় হৈ লৈ মই লাগি গ'লোঁ ভিডিঅ' কৰাত। সকলোৱে চাইও আছে, যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ আপোনালোকক দেখুৱাবলৈ। এতিয়া এই টিকলিক বহাই দিলেগৈ মামাকৰ ওচৰত ভাত খাবৰ বাবে। তাই পূৰা চিন্তাত পৰি গৈছেগৈ, ইমানবোৰ মানুহৰ মাজত মোক আজি খাবলৈ বহাই দিলে, কি কৰিব। সকলোৱে সেৱা সৎকাৰো লৈছে। আমাৰ নীতি নিয়মখিনি এনেকুৱাই, এইদৰে আমাৰ ইয়াত অন্নপ্ৰাশনৰ নীতি নিয়মবোৰ কৰা হয়। এতিয়া টিকলিক পূৰা মামাকে খুৱাব লৈছে, কিন্তু তাই নাখায়। সেইবাবে মামাকে অৱশেষতে কোলাত বহাই লৈছেগৈ। কোলাত বহাই খুৱাবলৈ চেষ্টা কৰিছে, তথাপিও তাই নাখায়েই। কি কৰে আৰু এনেই খাওঁ খাওঁ কৰি থাকে, কিন্তু আজি কিয় বা খোৱা নাই, কিজানি ভয়ে খাইছে। খাই হোৱাৰ পাছত এইদৰে মামাকে তাইক কিবা চুবলৈ দিছিলে, ডলাখনত কিবা কিবি দিয়া হয় আমাৰ নিয়ম
সকলোতে কৰা হয় এইবোৰ নিয়ম, কিন্তু তাই সেয়া লোৱা নাই দেখিছে, ঠেলি ঠেলি দিছে, কিয় জানো। আজি পুৰা শান্ত হৈ আছে ছোৱালী। নিয়ম নীতিবোৰ হৈ যোৱাৰ পাছত সকলো এইদৰে খাবলৈ বহিছে। সকলোৱে খোৱাত ব্যস্ত পুৰা। এইফালে আকৌ যিমান মানুহে খাই বৈ আজৰি হোৱালৈ সকলো পূৰা মাইকী মানুহখিনি মিটিং মৰাত ব্যস্ত। আৰু এইবাৰ মাইকী মানুহখিনি এইদৰে খাবলৈ বহোৱা হৈছিল আৰু তাৰ চাগতে আমিও খাই ল'লোগৈ। মাংস চুবাইছে। ইয়াত বেলেগকে দিলে ন? আহিছোঁ আকৌ ঘৰত, গধূলি আকৌ আহিব লাগিব এপাক চাগে। পোৱালি তাতে থৈছোঁ ন, খাই বৈ লৈ পেলাই আহিলোঁ ঘৰলৈ। বাতি গ্লাছ চব লৈ আহিছে। আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। পাছলৈ সময় নহ'বও পাৰে দেখাবলৈ আপোনালোকক পাছৰখিনি। কিছু ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু তাইক সকলোৱে আশীৰ্বাদ কৰিব যাতে ভৱিষ্যতে তাই ভালে কুশলে থাকে আৰু জীৱনত বহুত দূৰ আগবাঢ়ি যায়। ধন্যবাদ।